উৰুকা ৰাতি এনেকুৱা জুই পুৱাই ফেমিলিৰ লগত ভোজ খোৱাৰ মজাটো বেলেগ। তো বোলক আপোনালোকক দেখাও কি আমি কৰিলো, কিন্তু তাৰ আগতে হেল্ল গাইজ, ৱেলকাম বেক টু দ্য চেনেল। তো ৰাতিপুৱা মই ওলাই গলো ক্লাইণ্ট এজনৰ ঘৰত। তেওঁলোকে এলবামটো পাই ইমান ফূৰ্তি পাইছে আজিৰ দিনটোত। ক্লাইণ্ট হেপী মিন্স আমি হেপী। তাৰপিছত মই আৰু ভাইটি আহি দিলো উৰুকাৰ বজাৰ কৰিবলৈ অইল মাৰ্কেট ৰাজদীপ ভাইৰ ওচৰত। কেলেনো তাৰ পৰা আমি চিকেন লওঁ। পিকনিকত কণী নাথাকিলে হ'ব জানো? চ' এইফালে কণীও ললো 1 প্লেট। তাৰপিছত খুৰাজনৰ ওচৰত আহিলো আৰু ললো পিয়াজ, লচুন, এইবোৰ কিবা বস্তু ললো আৰু আমাৰ মাৰ্কেটিং কমপ্লিট। চ' গধূলি এইফালে ষ্টাৰ্ট হৈ গ'ল আমাৰ পিকনিক ভোজ খোৱা। চ' দাদা আৰু দেউতা বনাই আছে মটন, আৰু ঘৰৰ গোটেই কেইটা পোৱালিৰ কাৰণে মই বনাই আছো এইফালে চাওমিন, আৰু লগত বনাম চিকেন পকৰা। আৰু এইফালে দাদা বনাই আছে এতিয়া ৰষ্টেড চিকেন উইংছ। এইফালে বৌয়ে বনাই আনিলে কফি, কিন্তু ইমান মিঠা দিছিলে। তাৰপিছত সবে মিলি আমি খালো চাওমিন। এইফালে বনি আছে চিকেন পকৰা। পকৰা আমাৰ ৰেডি হৈ গ'ল এতিয়া। এইফালে চিকেন উইংছো ৰেডি হৈ গ'ল, আৰু এইফালে এতিয়া হৈ আছে আমাৰ কাৰণে স্পেচিয়েলি মাছ ফ্ৰাই। তাৰপিছত মই ধনিয়া আৰু পিয়াজ দি অলপ ডেকৰেশ্যন কৰি ললো। ইফালে মোৰ আৰু এজন দাদাই বনাই আছে এতিয়া বেঙেনা পিটিকা। এইফালে ডাঙৰ দাদা বনাই আছে মটন ৰগন জোছ। চাব পাইছে কিমান ধুনীয়া কালাৰটো আহিছে। উৰুকা মানে খানা পিনা আৰু ডান্স। এইফালে আমাৰ ঘৰৰ ছুপাৰষ্টাৰ পুৰা ডান্স কৰি আছে, আমাৰ খুৰা। তাৰপিছত আমি 2026ৰ ভোজ খালো সবে মিলি। চ' আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হ'ল। চ' লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে ৰাধে ৰাধে।